ভিক্ষা খোজা নাই কষ্টৰ মূল্যহে বিচাৰিছো অলগতে এটা বছৰ পাৰ হৈ গ'ল আৰু জেবি প্ৰডাকশ্যনৰ বেনাৰত যতীন বৰা পৰিচালিত আৰু অভিনীত ছবি ৰত্নাকৰে প্ৰথম বৰ্ষপূৰ্তি উদযাপন কৰিলে হয় 2019 বৰ্ষৰ 11 অক্টোবৰ তাৰিখে এনেদৰে ছবিগৃহত সবল খোজ পেলাইছিল অসমীয়া কথাছবি ৰত্নাকৰে যতীন বৰাৰ লগতে বৰষাৰাণী বিষয়া নিশিতা গোস্বামী সঞ্জীৱ হাজৰিকা বিষ্ণু খাৰঘৰীয়া হিৰণ্য ডেকা চেতনা দাস আদিৰ লগতে শিশু শিল্পী আশ্ৰমিকা শইকীয়াই অভিনয় কৰা ছবিখনে মৃতপ্ৰায় অসমীয়া ছবি উদ্যোগটিলৈ আশাৰ বতৰা কঢ়িয়াই আনিছিল অত্যাধুনিক কাৰিকৰী কৌশল সমৃদ্ধ ছবি ৰত্নাকৰ মুক্তিৰ লগে লগে ব্যৱসায়িকভাৱে সফল ছবি হিচাপে পৰিগণিত হয় বহুত দিন মূৰত মানে আপোনাৰ অসমীয়া চিনেমাত এটা নতুন চেঞ্জ এটা দেখিছোঁ আৰু ফালি দিছে মই কৈছোঁ যতীন দা মাইণ্ড ব্লয়িং ইয়াৰ ইটোৰ পাছত সিটো দৰ্শকপূৰ্ণ দৰ্শনীৰে কেইবা সপ্তাহ জুৰি ৰাইজৰ চলচ্চিত্ৰ গৃহত দপদপাবলৈ সক্ষম হোৱা ছবি ৰত্নাকৰে ভংগ কৰি গৈছিল এটাৰ পাছত আন এটা অভিলেখ ক'ৰবাত যদি বাছ ভাড়া কৰি ককা আইতাহঁত ছবিখন উপভোগ কৰিবলৈ আহিছিল আন ক'ৰবাত টিকট নাপাই হতাশ হৈ দৰ্শক উভতিবলগীয়া হৈছিল ছবিখনৰ সফলতাৰ আন এক দিশ আছিল জুবিন গাৰ্গৰ সংগীত বিশেষকৈ ৰাতি ৰাতি আৰু এটি কথা কোৱা না গীত দুটি শ্ৰোতা দৰ্শকৰ মুখে মুখে আছিল আৰু আজিও সমানেই জনপ্ৰিয় দৰ্শকৰ অকুণ্ঠ সঁহাৰিৰে ৰত্নাকৰ অসমীয়া ছবিৰ এক মাইলৰ খুঁটিত পৰিগণিত হ'ল বৰ্ষপূৰ্তিৰ প্ৰাক্ষণত পৰিচালক বৰাৰ ব্যক্তিগত ফেচবুক পেজত দেখা গ'ল ছবিখনৰ দৃশ্যগ্ৰহণ তথা প্ৰচাৰৰ সময়ৰ কিছু স্মৃতি ৰোমন্থন জেবি প্ৰডাকশ্যন তথা টীম ৰত্নাকৰলৈ ব্ৰহ্মপুত্ৰ লাইভৰ থাকিল আন্তৰিক অভিনন্দন ব্যুৰো ৰিপৰ্ট ব্ৰহ্মপুত্ৰ লাইভ গুৱাহাটী কথা দিছো প্ৰত্যেকৰে বুকুলে এদিন মই বোৱাই আনিম মৰমৰ কোবাল সাকৰ